দিনটো আৰম্ভণিতে আজি 5টা একবাতি উঠাই ললো খাই থাকোতে মনত পৰিলে কিবা এটা মিছিং আছে মনত পৰিলে যে টমেটো সস লব থাকি গৈছিল হাতত মোবাইল লৈ সস বাকুতে জুখতকে অলপ বেছিকে পৰিলে হ'ব যি হৈছে খাই দিয়াই ভাল হ'ব आगे स्वाद পাছত মোৰ চকু পৰিলে এই পুকটোলে যিটো হৃতিক ৰোশনৰ নিচিনাকে ডান্স কৰি কৰিহে গৈ আছে পিছে আমি হৃতিক ৰোশন বুলিহে কওঁ আজি ইভিনিং টাইমৰ মনে পৰে পৰা হুঁচৰি দল এটা আহিলে যিটো এইটো বছৰৰ হুঁচৰি একেবাৰে সামৰি থৈ গ'ল এওঁলোকৰ বিহু দেখি মই নিজৰ ভিতৰতে আপোন পাহৰা হৈ গৈছিলোঁ এয়া দেখিছেনে নাচনীসকলে কেনেকে থাল ঘূৰাই ঘূৰাই নাচিছে আমি হলে থালত আৰু এটা কামেই কৰিব পাৰোঁ যিটো মই এতিয়া নকলেও হ'ব পিছে এই বছৰ বিহু অন্তৰ পৰিল আৰু অহা বছৰ আকৌ এনেকে লগ পাম বুলি আশা ৰাখিলোঁ বাকী আজিলৈ ইমানেই মিনি ব্লগৰ কাৰণে ছাবস্ক্ৰাইব কৰি থব মোৰ চেনেলটো অ'কে বাই